হেল্ল' এভৰিৱান, আকৌ এটা মিনি ব্লগৰ সৈতে মই আপোনালোকক পুনৰ আকৌবাৰ স্বাগতম জনাইছোঁ। আজিৰ মিনি ব্লগটো বহুতেই বেলেগ, কাৰণ ভিডিঅ'টো চাই থাকিলে গমেই পাব। ভিডিঅ'টো পুৱতি নিশাৰ পৰা আৰম্ভ কৰিছোঁ। পুৱতি নিশা চেহেৰি কৰি নামাজ পঢ়ি ল'লোঁ। তাৰপিছত ৰাতিপুৱা উঠোঁতে অকণমান দেৰি হৈছে। গাইছ, এই বটলকেইটা যে দেখিছে, মই ভাবিলোঁ কিবা অকণমান ডিজাইন দিওঁ বুলি ওলাই ল'লোঁ, কিন্তু একো ডিজাইন দিয়া নহ'ল। আজানো দিলে, নমাজ পঢ়িলোঁ, তাৰপিছত আহিলোঁ কিটচেনত ইফতাৰৰ যা যোগাৰ বনাবলৈ। আজিৰ ভিডিঅ'টো কিয় বেলেগ বুলি কৈছোঁ, কাৰণ মোতকৈ আজি ভণ্টিয়ে কিটচেনত আগে প্ৰৱেশ কৰিছে। মই তাইক দেখি চখ, কাৰণ মই নিজেই কিটচেনত নোসোমোৱালৈকে তাই কেতিয়াও নাযায়। মই আগে যাব লাগিব, তাৰপিছতহে ভণ্টিয়ে যায়। আৰু তাইনো কি কি কৰিলে, কি কি নকৰিলে, তাকে ভাবিলোঁ আপোনালোকক দেখুৱাওঁ অকণমান। পিছে ভণ্টিয়ে বহুত কাম কৰিলে, ফ্ৰুটছো কাটিলে আৰু এখন মাছৰ চাটনিও বনালে, আৰু আম্মাই মোক হেল্প কৰি দি আছে। তাৰ লগতে পিছ ৰাতি চেহেৰিৰ কাৰণে যা যোগাৰ কৰি থৈছোঁ। বনা মেলা কৰি থাকোঁতে তাৰে মাজত কিছুমান বস্তু নাইকিয়া হৈছিলে। লগে ভাইজানে আনি দিলে, আৰু আমাৰো ইফতাৰ ৰেডি হৈ গ'ল। আজিলৈ বা ইয়াৰে লং ভিডিঅ' এটা আহি আছে।